হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় আপোনালোকৰ ভালেই। আজি ঘৰতে আছোঁ। এতিয়া বাজিছে আপোনাৰ 11:30 হ'ল। আজি ঘৰতে আছোঁ, ভাবিলোঁ ব্লগ এটাকে বনাওঁ। ঘৰতে আছোঁ যেতিয়া চামগুৰি যাম। 2:30মান বজাত চামগুৰি যাম চাগে। 2:30-3টামান বজাত চামগুৰি যাম। চাই থাককচোন, আপোনালোকৰ লগত আজি কথা পাতিবলৈ আহিছোঁ। কি কৰোঁ, কি নাই। যদি ভিডিঅ'টো ভাল লাগে, মোৰ চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'কেইটা চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। আপোনালোকৰ আশীৰ্বাদেৰে মই আগুৱাব পাৰিম, আৰু আপোনালোকৰ আশীৰ্বাদতে নতুন ভিডিঅ' দিবলৈ আমি সকাহ পাম, যাতে নতুন ভিডিঅ' বনাব পাৰোঁ। এনেকৈ যাতে আগুৱাই যাব পাৰোঁ, নতুন ভিডিঅ' দি পেলাই আপোনালোকক কিছুমান বস্তু দেখাব পাৰোঁ। আপোনালোকৰ মৰম চেনেহেৰে আমাক সকাহ দিয়ে যে আমি নতুন ভিডিঅ' এটা বনাবলৈ আমি সকাহ পাম। তেতিয়া আগলৈ চাই থাকক আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যিমানখিনিলৈকে পাৰোঁ মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। অকণ কষ্ট হৈছে, কাৰণ নতুনকৈ ভিডিঅ' বনাইছোঁতো কেনেকুৱা পাইছে আপোনালোকে মই নাজানো। মোৰ ভিডিঅ' চাই পেলাই কেনেকুৱা পাইছে নাজানো, কাৰণ নতুনকৈ বনাইছোঁ, নতুনকৈ শিকিছোঁ বনাবলৈ। অকণমান কি হৈছে কি নাই নাজানো। যদি ভুল ভ্ৰান্তি হৈছে কিবা তেতিয়াহ'লে ক্ষমা কৰি দিব, আৰু যদি ভাল হৈছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকৰ ছাবস্ক্ৰাইব, আপোনালোকে শ্বেয়াৰ, আপোনালোকৰ এটা লাইকে মোক সকাহ দিব যে মই আগন্তুক দিনলৈ মই ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ মই দি থাকিব পাৰোঁ। সিমানেই আৰু আপোনালোকে যাতে মৰম চেনেহ এনেকৈ যাতে মৰম চেনেহ ভালপোৱাবিলাক দি যায়। এটা ব্লগ দিবলৈ পৰা নাই, কাৰণ ইটো সিটো কাম ওলাই থাকে, ঘৰতো কাম ওলাই থাকে, সেইটো কাৰণে ব্লগ বনাবলৈ পৰাই নাই। কালি এটা ব্লগ বনাইছিলোঁ, আপোনাৰ এডিট কৰি থাকোঁতে আপোনাৰ ঘপককৈ ডিলেট হৈ গ'ল ব্লগটো। সেইকাৰণে মনটো ইমান এটা ভালো নহয়। ব্লগটো ভালেই হৈছিলে বনোৱা, ইমান কষ্ট কৰি বনাইছিলোঁ, কিন্তু ব্লগটো ডিলেট হৈ গ'ল, সেইটো কাৰণে দিয়া নহ'ল। আজি আকৌ এটা ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। ঘৰতে আছোঁ যিহেতুকে, যাম অলপ পিছত ওলাই, হ'লেও এতিয়া ঘৰতে আছোঁ যিহেতুকে সেইকাৰণে আপোনালোকৰ লগত অকণ কথা পাতিবলৈ বিচাৰিলোঁ। আপোনালোকৰ লগত অকণ কথা পাতিম বুলি ভাবিয়ে ওলাই আহিছোঁ। যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'কেইটা চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যাবলৈ ওলাইছোঁ অকণমান, জেঠাইহঁতৰ ঘৰৰ পৰা আহোঁ বুলি ভাবিলোঁ। দাদাই ফোন কৰি মাতিলে যে কিবা মটৰটো অকণমান, দাদাহঁতৰ ঘৰত মটৰটো অকণ বেয়া হ'ল বোলে, মটৰটো ঠিক কৰি দিব লাগে। তাকে মটৰটো অকণ ঠিক কৰিবলৈকে ওলালোঁ। যাওঁ আহকচোন বাৰু জেঠাইহঁতৰ ঘৰলৈকে যাওঁ, কিনো কৰোঁ কি নাই আপোনালোককো দেখাম। যদি হয় আপোনালোককো দেখাম, চাই থাককচোন। আপোনালোকে চাগে মোৰ ভিডিঅ'কেইটা চাই ইমানটো ভাল পোৱা নাই চাগে ন? নতুনকৈ বনাইছোঁ, সেইটো কাৰণে অকণমান বেয়া হ'ব পাৰে ভিডিঅ', কিবা ভুল হ'ব পাৰে, ক্ষমা কৰি দিব। নতুনকৈ বনাইছোঁ কাৰণে অকণমান হেৰি হ'ব পাৰে, কাৰণ বনাব নাজানো, নতুনকৈ শিকি আছোঁ। সিহঁতৰ ঘৰ পাই গ'লোঁ, ঘৰলৈ আহি পালোঁ। মটৰ দেখাব নোৱাৰিলোঁ কাৰণ কোনো নাছিলে মোবাইলটো ধৰিবলৈ, আৰু হাত দুটাও লেতেৰা হৈ আছিলে, সেইটো কাৰণে নেদেখালোঁ। ঠিক কৰিলোঁ, হ'ল, সেইকাৰণে দেখাব নোৱাৰিলোঁ। মোবাইলটো ধৰা মানুহ নাছিলে কাৰণেই দেখাব নোৱাৰিলোঁ, কাৰণ মোবাইলত ভিডিঅ'টো বনাই আছোঁ। কেনে পাইছে নাজানো, পিকচাৰ কোৱালিটিটো ইমান ভাল নহয়, কাৰণ মোবাইলটো কম দামী মোবাইল হয়, বেছি দামী মোবাইলো নহয়। সেইটো কাৰণে পিকচাৰ কোৱালিটিটো কেনেকৈ পাইছে নাজানো। নতুনকৈ বনাইছোঁ, সেইটো কাৰণে এইটো মোবাইলৰ পৰাই ষ্টাৰ্ট দিছোঁ ব্লগটো। পাৰিলে নতুন এটা ল'ম এইকেইদিনতে, ভাবি আছোঁ ল'ম বুলি। চাই থাককচোন আৰু। হেল্ল' দোস্ত, আকৌ এবাৰ মোৰ লুইটকে ব্লগলৈ স্বাগতম জনাইছোঁ। আহকচোন, আমি চামগুৰি যাবলৈ ওলাইছোঁ। কি কৰোঁ কি নাই আপোনালোককো দেখাম, আমিও যাওঁ। বাইকত যাম, অকলে নাযাওঁ, দাদা এজনো আছে, অলপ বজাৰ আছে কৰিবলৈ। আহকচোন যাওঁ। আমি এয়া গৈ আছোঁ চামগুৰি। ঢেৰ বজাৰ কৰি মোনা চোনা লৈ লৈছোঁ, এটাও নহয়, তিনিটাকৈ মোনা লৈ লৈছোঁ। আহক কিনো বজাৰ কৰোঁ আপোনালোককো দেখাম, আহক।
কি বজাৰ কৰোঁ চাই থাকক। আমি এতিয়া পাচলি বজাৰ কৰিব গৈ আছোঁ। 60 টকা আৰু 80 টকা কম। কিমান দাম কৈ দিছে? পাচলি বজাৰ ইমান দাম নহয়, জুই চাই হৈ গৈছে, খাবলৈও চিন্তা কৰিবলগীয়া হৈ গৈছে। মানে চব কি 60 টকাই নেকি? জিকা 60 টকা, বেঙেনা 60 টকা, 70 টকা। পাচলি বজাৰ কৰিব আহি যি দাম বস্তুৰ, কেনেকৈ ল'ম তাকে চিন্তা কৰি আছোঁ। 80 টকা বঢ়িয়া। বহুত গৰম লাগিছে, সেইকাৰণে ষ্ট্ৰিং এটাকে খাই লওঁ। আমাৰ বজাৰ কৰি হৈ গ'ল, ঘৰলৈ গৈ আছোঁ। বহুত বজাৰ হৈছে দেখিছে নাই, আৰু এটা মোনা আছেই। ঘৰলৈ গৈ আছোঁ, আছে ষ্ট্ৰিং এটা খাবলৈ আছে। দহ পোৱা বস্তুটো খাই লওঁ। আমি পাই গ'লোঁ ঘৰ। এতিয়া আকৌ চাপনা ওলাই যাম। ভাবিছোঁ ইমানতে ব্লগটো চেছ কৰি দিম, নহ'লে বহুত দীঘলীয়া হৈ যাব। ইমানতে ব্লগটো চেছ কৰিব ওলাইছোঁ। বাই বাই। কাইলৈ আকৌ নতুন এটা ব্লগত লগ পাই আছোঁ। চেষ্টা কৰিম ডেইলি ব্লগ দিবলৈ ডেইলি চেষ্টা কৰিম। এতিয়াহ'লে বাই বাই।